So finally ঘৰ খালি হৈ গ'ল completely. VIP kita nibo dia. ঘৰ পুৰা খালি ঘৰ এতিয়া বন্ধ কৰি চাবিটো দি দিব লাগিব আৰু তাৰ পিছতে আমি গাড়ীত বস্তু এতিয়ালৈকে লোড কৰাই নাই দেউতাই গাড়ীখন লৈ ফৰ্মেলিটিজ অলপ কৰিব গৈছে সেইখিনি কৰি অহাৰ পিছত হেৰি কৰিম এয়া তলৰ পৰা মই দেখুৱাইছোঁ এবাৰ লাষ্ট টাইম কোৱাৰ্টাৰটো আৰু এয়া যোৱাৰ আগতে আমাৰ কোৱাৰ্টাৰতে থকা আণ্টিহঁতৰ লগত কথা বতৰা অলপ পাতি লৈছোঁ যিহেতু ইমান বছৰ একেলগে আছিলোঁ এটা এটেচমেণ্ট থাকেই সকলোৰে থাকিব তো সেইটো কাৰণে মনটো বহুত বেয়া লাগিছে আৰু এয়া ট্ৰাক ওলাই গৈছে এখন গ'ল অলৰেডি এখন ছেকেণ্ডখন গৈছে আৰু তাৰ পিছে পিছে আমি যাম আৰু এতিয়া ওলাই আহিলোঁ বাহিৰলৈ গৈ আছোঁ টাউনশ্বিপৰ পৰা আৰু গাড়ীখন বহুত বেছি বস্তুৰে ভৰ্তি হৈ গৈছে কাৰণ বহুত বেছি বস্তু এনেকুৱা বেগত আছে যিখিনি আমি ট্ৰাকত দিব নোৱাৰোঁ তো পিছফালে মা আৰু মই বহিছোঁ যেনে তেনে আৰু আগতো দেখিছে এনেধৰণে গোটেই ভৰ্তি বস্তু তেনেকৈ গৈ আছোঁ আৰু লাহে ধীৰে এতিয়া গৈ থাকিম ট্ৰাকৰ লগে লগে আৰু ভগৱানে যদি মিলায় কেতিয়াবা আকৌ আহিম বুলি সেইটো আশাৰে ওলাইছোঁ ইয়াৰ পৰা যাবলৈ আৰু এয়া মই মোৰ অৱস্থা চাওক একদম অৱস্থা বেয়া মা আৰু ইফালে গৰমত আৰু কামত ভাগৰত বহুত অৱস্থা বেয়া খুব বেছি ভাগৰুৱা হৈ আছোঁ আমি তিনিও এতিয়া ওলাই গৈ আছোঁ আৰু এক জেগাত ৰ'ব আছে তাতে ৰ'ম ৰৈ পেলাই আৰু চিধা চিধি গৈ থাকিম আৰু তাৰপিছত এতিয়া আহি ইয়াতে ৰ'লোহি আৰু কাম অলপ আছে দেউতা নামি গৈছে মই অকণমান ভিডিঅ' কৰিছোঁ জেগাখিনি নামি পেলাই আৰু তাৰপিছতে ইয়াৰ পৰা যামগৈ ওলাই আৰু এয়া দেখিছে নহয় কেনেধৰণে বস্তু সোমাই আহিছোঁ মোৰ ভৰি দিবলৈকো জেগা নাই যেনে তেনে বহি পেলাই যাব ওলাইছোঁ আৰু কাৰণ উপায়ো নাই বেলেগ আৰু এয়া গেটৰ পৰা ওলাইছোঁ ফাইনেলি আৰু মই এনেধৰণে মাজে মাজে যাওঁতে যদি কিবা দেখুৱাবলগীয়া থাকে তেন্তে ভিডিঅ' কৰিম নহ'লে ইমান বেছি আৰু ভিডিঅ' নকৰোঁ কাৰণ বহুত বেছি ভাগৰ লাগি আছিলে তো সেইটো কাৰণে যি দৰকাৰী বা দেখাবলগীয়া থাকে মই সেয়াহে ভিডিঅ' কৰিম আগলৈ আৰু এয়া আমি আহি আছোঁ আৰু আমি আজি গৈ আছোঁ গোৱালপাৰাৰ ছাইডেদি আৰু এয়া মই জুম কৰি দেখুৱাব বিচাৰি আছোঁ জোনবাইটো আজি পূৰ্ণিমা হয় আৰু সেইবাবে বহুত ডাঙৰকৈ বহুত উজ্জ্বলকৈ জোনবাইটো ওলাই আছে খালী চকুৰে মই গম পাব পাৰিছোঁ কিন্তু হয়তো কেমেৰাত সেই বস্তুটো উঠা নাই
আৰু এতিয়া আমি খাবলৈ নামিছোঁ। ৰাতি প্ৰায় 10টা মানে বাজিলে আৰু এয়া আমি বকুত খাবলৈ ৰৈছোঁ। এখন ভাল হোটেল বিচাৰিলোঁ যেনে তেনে, তাৰপিছতে ইয়াত এতিয়া খাবলৈ হোটেলখনৰ ফালে আগবাঢ়ি গৈ আছোঁ। আৰু যিহেতু ৰাতিৰ সময় 10 বাজিছে, সেইকাৰণে ভাতে খাম বুলি ভাবিছোঁ। আৰু এয়া আমাৰ অৰ্ডাৰ, সাধাৰণ ভেজ থালি দিছোঁ আমি অৰ্ডাৰ। খাই বৈ বেছি দেৰি নকৰাকৈ আমি আকৌ আগবাঢ়িলোঁ, যিহেতু গৈ পাওঁতে বহুত দেৰি হ'ব, প্ৰায় চাগে ৰাতি 1 মান বাজিব। সেইকাৰণে যিমান পাৰোঁ আমি সোনকালে যাব চেষ্টা কৰি আছোঁ। এতিয়া কিছু দূৰ আহি আৰু অকণ ৰৈছোঁ, পাব হৈছোঁৱেই, বেছি দূৰ নাই, কিন্তু ৰৈছোঁ। আচলতে কথাটো কি হ'ল, দেউতাৰ খুব টোপনি আহিছে আৰু দেউতাই যিহেতু ড্ৰাইভ কৰি আছে, সেইকাৰণে মাজতে অকণ ৰৈছে, মুখ হাত ধুইছে, অকণমান ৰেষ্ট লৈছে। কাৰণ দিনটো কাম কৰি ইমান দূৰ 5 ঘণ্টা গাড়ী চলাই অহাটো ইমান সহজ কথা নহয়। আৰু যিহেতু এতিয়া বয়সো হৈছে, যি হওক নহওক ৰিটায়াৰ কৰিলে। আৰু এয়া নেক্সট মৰ্ণিং, ৰাতি আমি আহি পাওঁতে ঘৰৰ প্ৰায় 2 বাজিলে। সেইকাৰণে আৰু ৰাতি একো ভিডিঅ' কৰা নহ'ল, খুব বেছি ভাগৰ লাগিছিলে। আহি সোনকালে ফ্ৰেছ হৈ শুই গ'লোঁ। আৰু এতিয়া ৰাতিপুৱা এওঁলোকে বস্তুবিলাক ভৰাই আছে, কোনটো ক'ত কি জেগাত আহিব ঠিক তেনেকৈ বহাই মেলি আছে। এই সকলোখিনি মই এতিয়া আৰু নেদেখাওঁ, কাৰণ বহুত বেছি নহ'লে ভিডিঅ'টো হেৰি হৈ যাব। তো যি বস্তু য'ত যেনেকৈ হ'ব তেওঁলোকে তেনেধৰণে ভৰাই দিছে, আৰু তাৰ পিছৰ চিজিলখিনি আমি কৰিম। তো তেনেকৈ ধৰণেই গৈ আছে। আৰু আজিৰ দিনটো বিশেষকৈ ঘৰত এনেধৰণৰ কামখিনি হ'ব আৰু ৰেষ্ট ল'ব লাগিব ভালকৈ। আৰু তাতে যেনেকুৱা হৈ আছিলে ঘৰটো অৱস্থা নাইকিয়া, এতিয়া ইয়াতে ঘৰটো চাওক আপোনালোকে, একদম অৱস্থা নাইকিয়া হৈ আছে। গোটেই দেখিছে বস্তু চববিলাক আনি ইয়াতে ভৰাই দিছোঁ, কাৰণ যিহেতু তলত ৰাখিব নোৱাৰোঁ বা বাহিৰত ৰাখিব নোৱাৰোঁ, চোৰৰ কথা আছে। তো সেইকাৰণে ইয়াতে যেনেকৈ পাৰোঁ গোটেইবিলাক চব তেওঁলোকে ভৰাই দিছে। বাকী ইয়াৰ পৰা চিলেক্ট কৰি গোটেইখিনি আমি চিজিল কৰিম, আৰু এইখিনিত সময় লাগিব, বহুত সময় লাগিব। তো লাহে ধীৰে আমি কৰি থাকিম, আৰু পিছত সকলোবোৰ দেখিবলৈ পাব অন্য ভিডিঅ'ত। আৰু কালি ৰাতি আহি পাইছিলোঁ যে, সেইকাৰণে বস্তুবিলাক গাড়ীৰ পৰা নমাই হোৱা নাছিলোঁ। গাড়ীখনটো দেখুৱাইছিলোঁৱে মই কেনেধৰণে বস্তু দি গোটেই ভৰ্তি হৈ আছে, এতিয়াও তেনেকৈ আছে। আমি বাছ লাগতিয়ালখিনি ৰাতি লৈ গৈছিলোঁ, বেগকেইটা, আৰু বাকী চব আছেই গাড়ীৰ ভিতৰত। এতিয়া সেই সকলোবিলাক উলিয়াই মেলি গাড়ীখন খালী কৰিব লাগিব। সেইখিনি খালী চালি কৰি আজৰি হৈ মেলি লওঁ। আৰু আজিৰ ভিডিঅ'টি ইমানেই আছিলে। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।